হাই ফ্ৰেণ্ডছ, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি ঘৰৰে আম এইকেইটা ছিঙি লৈছোঁ। আচাৰ বনাম। কেনেকৈ বনাম আহকচোন। এতিয়া আম লৈছোঁ, সৰু সৰুকৈ কাটি ল'ম। সৰু সৰুকৈ কাটিলে ধুনীয়া হয়, শুকাবৰ কাৰণে ভাল হয়। এনেকৈ কাটিছোঁ। যোনে যেনেকৈ বনাব পাৰে। এইখিনি কাটি ল'লোঁ। ইয়াতে নিমখ দিম। এয়া নিমখ দিছোঁ 2 চামুচ আৰু অলপমান দি দিছোঁ। তাৰপিছত এইখিনি মিক্স কৰিব লাগিব ধুনীয়াকৈ। মিক্স কৰি এক ৰাতিৰ কাৰণে ঢাকনিৰে ঢাকি থ'ব লাগিব এইখিনি ধুনীয়াকৈ। এতিয়া মই এই চিচাৰ বৈয়ামত থৈ দিম। এইটো চিচাৰ বৈয়ামত থৈ দিছোঁ। মই এক ৰাতিৰ কাৰণে থৈ দিম। এইখিনি সঠিক হৈ গ'ল। এতিয়া ঢাকনিৰে ঢাকি দি এক ৰাতিৰ বাবে এইটো থৈ দিয়া হ'ব। থৈ দিম। Meanwhile, আমৰ আচাৰত কি মছলা দিওঁ চাওঁ আহক। মছলা লৈছোঁ ইয়াতে মেথি 2 চামুচ আৰু লগতে লৈছোঁ গোটা ধনিয়া চব। এইটো চব 1 চামুচ, গোটা জিৰা 1 চামুচ আৰু সৰিয়হ 1 চামুচ, কালজিৰা আধা চামুচ অলপমান লৈছোঁ আৰু লগতে লৈছোঁ কেইটামান শুকান জলকীয়া লৈছোঁ। এইখিনি কেৰাহীত ভাজি ল'ম। গৰম কৰি লৈ ল'ম। কেৰাহীত মিঠাতেল দি দিয়া হ'ল। অলপ টাইম গৰম হ'ব লাগিব। গৰম হৈ লওক। এতিয়া কেৰাহীত তেল গৰম হৈ গ'ল। এইখিনি আমখিনি ইয়াতে দি দিম। ৰং গুড়া দি দিছোঁ। জোখমতে ৰং গুড়া দি দিছোঁ অলপমান। নিজৰ জোখমতে দি দিব ইমানখিনি লাগে। আৰু লগতে দিম জোখমতে নিমখ দিছোঁ। নিমখ দি দিছোঁ। ইয়াতে দিম জিৰাৰ পাউডাৰ এইখিনি দিছোঁ 1 চামুচমান আৰু দিছোঁ 1 চামুচ জলকীয়া পাউডাৰ। এইটো কালাৰ হোৱাৰ কাৰণে দিছোঁ জলকীয়াৰ পাউডাৰখিনি। এই মছলাখিনি পিচি লোৱা হ'ল, গুড়ি কৰি লৈ লোৱা হ'ল। অলপ গুড়ি কম কৰি লৈ লৈছোঁ, ভাল হয়। এইখিনি ইয়াতে দি দিম। দি দিছোঁ। ধুনীয়াকৈ ভাজি ল'ব লাগিব মিক্স কৰি। মোৰ আচাৰ চাপ ধুনীয়া কালাৰ হৈ গৈছে। এতিয়া নমাই দিম। অলপ টাইমৰ কাৰণে ঠাণ্ডা হ'ব দিম এইখিনি। এতিয়া আচাৰখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া ভিনিগাৰ 1 চামুচ দিম ইয়াতে। 1 চামুচ মানে কি 1 মুকুৰা ভিনিগাৰ দিলে মানে বছৰলৈকে থাকিব। আৰু অলপমান দিম মুকুৰা দি 2 মুকুৰা দিলে হৈ যাব। ভিনিগাৰ দি দিছোঁ আৰু অলপমান দিছোঁ পাঁচফোৰণ। পাঁচফোৰণ দি দিছোঁ। এতিয়া এইখিনি চিচাৰ বৈয়ামত থৈ দিম।
আচাৰ সদায় চিচাৰ বৈয়ামত থৈ দিব লাগে, তেতিয়াহ'লে আচাৰ ভালে থাকে। চিচাৰ বৈয়ামত থৈ দিম। এয়া হৈ গ'ল আচাৰ, আৰু ইয়াতে গৰম কৰি থোৱা মিঠাতেল ঠাণ্ডা কৰি থৈ দিছোঁ, এইখিনি ইয়াতে ওপৰতে দি দিম। তাৰপিছত মাজে সময়ে ৰ'দত দি থাকিব লাগিব ধুনীয়াকৈ। ৰ'দত দিয়াৰ পিছত আচাৰ ধুনীয়াকৈ 1 বছৰলৈকে খাব পাৰিব। এতিয়া আচাৰ বনা হৈ গ'ল। এয়া আচাৰ বনালোঁ, ঘৰৰ গছৰ আম। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই ফ্ৰেণ্ডছ, বাই।